গুড মৰ্ণিং এভৰিৱান আৰু এতিয়া বাজিছে 8:32 আৰু মই আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাই আৰু আচলতে ৰাতিপুৱাই আজি ব্লগটো ষ্টাৰ্ট কৰাৰো কাৰণটো আপোনালোকক শেষতহে ক'ম এতিয়া বৰ্তমান নকওঁ আৰু ফাইনেলি মোৰ ওলোৱা হ'ল আৰু এতিয়া মই যাওঁ আৰু মোৰ লগত কোন কোন যায় চব দেখাই আছে আপোনালোকক তেন্তে ব'লক চ' আমি টিকেট ল'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ক'ত গৈছোঁ কৈ দে আমি আহিছিলোঁ দ্য কেৰেলা ষ্টৰী চাবলৈ আৰু চাই বহুত বেছি ভাল লাগিল আৰু বহুত বেছি জ্ঞান হ'ল মানে প্ৰত্যেকজনী ছোৱালীয়ে মানে এই ফিল্মখন চাব লাগে কাৰণ বহুত মানে ডাঙৰ এটা মেছেজ আছে ইয়াত আৰু এইটো একদম ৰিয়েল ষ্টৰী হয় আৰু তোমালোকৰ অনুভৱ ভাল লাগিছে চাই সঁচাকৈ বহুত ভাল লাগিছে আৰু প্ৰত্যেকজনী ছোৱালীয়ে চাব লাগে এই কাহিনীটো কাৰণ আমি কিছুমান বস্তু মানে আমাক যেনেকৈ কৈ দিয়ে আমি সেনেকৈ কৰিবলৈ যাওঁ কিন্তু এইটো একদম বহুত ভাল মেছেজ হয় প্ৰত্যেকজনী ছোৱালীৰ কাৰণে তো আপোনালোক মানে তোমালোক মানে আজিকালি ঘটি আছে আৰু ন ঘটনা সেইবিলাকৰ ওপৰত বনাইছে তো চাব মানে আৰু বাকী ভাল পাব বহুত ভাল পাব মানে আমি বহুত ভাল লাগিছে চাই পেলাই আৰু বহুত মানে কি ক'ম আৰু ভাল লাগিছে আৰু এতিয়া আমি আহি আছোঁ ক'ত গণেশ ঘাট আৰু লগতে তুমিও কিবা এটা কৈ দিয়া মুভিখন চাই ভাল লাগিলে আকৌ মানে কিবা মেছেজ তোমাৰ ফালৰ পৰা তুমি কি বুজি পালা মই এতিয়াও বুজি পালোঁ সহজে কাকো বিলিভ কৰিব নালাগে সেইটো প্ৰত্যেকজনী ছোৱালীয়ে দেখুৱাই যোনটো সেইটো হয় নহয় আমি যোনটো দেখোঁ আমি সেইটোকে ভাবি লওঁ কিন্তু সেইটো কেতিয়াও নহয় সেনেকুৱা আৰু আমি এতিয়া বৰ্তমান গণেশ ঘাটত আহি পাইছোঁ আৰু সেৱা কৰি লওঁ এয়া মন্দিৰটো দেখাই আছে কৃষ্ণ মন্দিৰ কৃষ্ণ মই যে জোতা পিন্ধি আছিলোঁ কৃষ্ণ একো নহয় ন সেইটো হয় নাই প্ৰত্যেক মানে চবৰে জীৱনৰ মানে যিমানবোৰ আশা আছে পূৰ্ণ হৈ যাওক এই ভগৱান শনি মন্দিৰ কৃষ্ণ আৰু এইফালে কোনোবাই ভিডিঅ' কল কৰি আছে এইটো ব্লগত যাব ৰ গম পাবি এয়া চাওক বেলেগ আৰু প্ৰেম লীলাই আমি আছোঁ গণেশ ঘাটত আৰু এইখন কাজিৰঙা বোট চাফাৰী আৰু এইখন কাজিৰঙা গৈ আহে এইখন ফুৰাই আনি ৰচোন সুধি যাওঁ নেকি পইচা কিমান সুধা ৰংমন ন এখন 1 ঘণ্টামান লাগে চাগে যাবলৈ ইয়াৰ পৰা কাজিৰঙা হ'ব পাৰে আৰু এয়া হৈছে গণেশ ঘাটত আৰু আমি চাই আছোঁ এখন সুধিবা ৰংমন আমাৰ টীম পূৰা গৈ আছে আৰু এইটো হৈছে ঊষা অনিৰুদ্ধৰ চিত্ৰলেখা নেকি তই কি চকা লগাইছা নেকি গুড ইভিনিং সকলোকে আৰু মই আহি পোৱা অলপ দেৰি হ'লেই কিন্তু মানে কি হ'ল ভিডিঅ'টো বহুত মাথা চাথা বিষাই গৈছিল আৰু ইমান দিনৰ মূৰত ওলাই গৈছোঁ তেনেকৈ ওলাই যোৱা নহয় বহুত দিন হ'ল মানে নোযোৱাই তো আৰু এয়া আমাৰ বৌ পূৰা ফোনত ব্যস্ত একেবাৰে বিজি নহয় নেটৱৰ্কে নাই বৌৰ বোলে নেটৱৰ্ক নাই সেইকাৰণে বৌয়ে শুই পেলাই মোবাইল চাইছে বহি মোবাইল চাইছে কিন্তু মানে যেনি তেনি মোবাইল চাই ফুৰিছে আৰু সঁচাকৈ আজি বহুত বেছি ভাল লাগিল দিনটো বহুত বেছি মৰ্ণিং মাৰিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই কিবা এটা কৈ দিয়া